দিয়ক পকাই দিম না জয় কৃষ্ণ বোলে হৰি বল হৰি বল হৰি হৰি বল বল আৰু এবাৰে গুৰুকে সুমৰি হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল ৰাম ৰামে ৰাম হৰি ৰামে ৰাম ৰাম ৰামে ৰাম হৰি ৰামে ৰাম দুখীৰামৰ দুখ গুচক দুখৰ বোজা পিঠিত উঠক পুৰ পৰক লতি ঘটি দুখীৰাম ভানুমতি লগত আছে পোনাদুতি ঈশ্বৰৰ প্ৰতি মতি গতি ৰাম ৰামে ৰাম ৰাম ৰামে ৰাম হৰি ৰামে ৰাম হৰি ৰামে ৰাম দুখীৰামৰ দুনিয়া হৈ পৰক ধুনীয়া ৰাম ৰামে ৰাম ৰাম ৰামে ৰাম হৰি ৰামে ৰাম হৰি ৰামে ৰাম জয় ৰাম বোলা জয় ৰাম বোলা। জয় হৰি বোলা জয় হৰি বল হৰি বল হৰি বল হৰি বল কিমাননো একেবোৰ কথাকে কৈ থাকে? মোৰ কথাবোৰ কিবা কাণত সোমাই নে এখন কাণেৰে সোমাই আনখনেৰে ওলাই যায়? কি হ'ল বা কৈছিলি নেকি? নাই কোৱা, বিলাপ কৰিছো। বনবাসত সীতাৰ বিলাপ। কিনো পেংলাইখন কৰি থাক কি ক'ব খুজিছিলি নকওঁ কিয়? তেন্তে শুনক মোৰ স্বামী দেৱতা, আজি নাই নাই চাউল পাত, ৰান্ধিম মই সুদা ভাত। বুজিলানে? নাই মানেতো নুবুজিলো। কেনেকৈ বুজিবা? না আজি দুপৰীয়াৰ সাজটোলে হ'ব। থকাকেইটা সিজাই দিলে আটায়ে গিলিব পাৰিম। পিছে সন্ধিয়াৰ সাজলৈ ঘৰত চাউল নাই। লগতে শাক পাত দুটামানো গোটাই আনিলে নিশাৰ সাজটো উদং পেটে থাকিব নালাগে। লগতে পাণ্ডিৰ জন্মও সাৰ্থক হয়। তেতিয়াহ'লে মই ওলাওঁৱে দে, বজাৰৰ পৰা পাক এটা মাৰি আহোঁ। হ'ব তই মোক এতিয়া কথা শুনাই থাকিব নালাগে। তোমাক কথা শুনাৰ মোৰ চখ লাগিছে নহয়। যিহেতু তাতে পাহৰা স্বভাৱ, আনিবলৈ পঠিয়াম কিবা এটা, আনিবাগৈ অন্য কিবা এটা। মনত থাকিব দে। থাকিবনে? থাকিব। কৈ যাচোন কি কি আনিব লাগিব? সেয়া সিটাতে পাহৰিলা। চাউল আৰু পাচলিৰ কথা কোৱা নাছিলো নে? মানুহটোৰ লগত যে কি হ'ব। হ'ব দে, এয়া ওলালোৱে। এটা কথা কোৱাচোন, ঘৰৰ বাবে কিবা এটা আনিবলৈ দিলে যে পদূলিৰ মূৰলৈ গৈয়ে পাহৰা, অন্য কথাবোৰ কেনেকে মনত? একেটা কথাকেনো সদায় কিয় পেঘেনিয়াই থাকো? মাজে মাজে পাহৰো আৰু সেই বুলি সদায় নাপাহৰো নহয়। নেপাহৰে। তোমাৰ এই পাহৰা স্বভাৱটোৰ কাৰণে গোটেই মানুহবোৰে তোমাক ঠগি খাবলৈ চায়। আৰু সঁচা কথা ক'বলৈ গ'লে এই স্বভাৱটোৰ কাৰণে আমাৰ এই সংসাৰৰ লাও লোৱা অৱস্থা। হ'ব দে, ইমানো আৰু মোক গুণ বখানি থাকো। আই বোপায়ে নাম থৈছিল দুখীৰাম, ভাবি চিন্তিয়ে থৈছিল নিশ্চয়। সুখীৰাম বুলি থ'ব নোৱাৰিলেহেঁতেন নে? গতিকে সামৰ কি বুলিছিলি? চাউল, শাক পাচলি, অন্য আৰু একো নালাগে নহয়? লাগোতে লাগিছিলে ঘিউ, মৌ, অমৃত, পৰমান্ন, মাছ, মাংস, কণী। পিছে তোমাৰ যিহে কঁকালৰ জোৰ, বিচাৰি কিবা লাভ আছে জানো? সম্প্ৰতি চাউলকে আনাগৈ যোৱা। যদিহে বাটত কাৰোবাক পাই পাহৰি যোৱা বা লোকৰ কাৰণে। কি কৰিবি অ' ভানু, মোতকৈ বেছি হতভগীয়া দেখিলে নিজৰ দুখৰ কথা পাহৰিয়ে যাওঁ দেখোন। সিহঁতৰ প্ৰয়োজনৰ কথাহে মনলৈ আহে। হৈছে এতিয়া যোৱা, মই আগফালত সোমাওঁ, নহ'লে বান্দিয়ে খুৱাব দুপৰীয়া। দাদা অকণ ৰ'বচোন, ৰখচোন, অকণ ঠেলি দিব নেকি? কিয় ফচি আছে দাদা। ফচিবলৈ দিয়ক, মোক কিয় কৈ আছে?
সদৌ অসম নিৰ্ধাৰিত স্বামী সন্মিলনৰ মই পত্নীপ্ৰাণ পাঠক ওৰফে PPPয়ে আজিৰ সভাৰ সভাপতি আসন গ্ৰহণ কৰিছোঁ। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ সন্মিলনৰ সাধাৰণ সম্পাদক কামনীকান্তদেৱে অৰ্থাৎ KK। হে মোৰ নিৰ্যাতিত 21 শতিকাৰ স্বামীসকল, দেশৰ চুকে কোণে এতিয়া সকলোৱে স্ত্ৰী অধিকাৰ ৰক্ষাত আটায়ে ব্যস্ত। আদা লোন খাই সকলোৱে লাগি গৈছে স্ত্ৰী অধিকাৰ ৰক্ষাৰ কাৰণে। আনকি আদালততো দেখিব লাইন, আইনৰ বাবে লাইন। আমি যেনিবা স্বামী নহয় আছামী, কিন্তু এই স্বামীসকলৰ প্ৰকৃত অৱস্থাৰ কোনোবাই বুজ লৈছেনে? নে তেওঁলোকৰ কথাত কোনোবাই কাণ দিছে? দিনে দিনে পতিসকলৰ গতি নোহোৱা হৈছে। এনে অৱস্থাত স্বামীসকলৰ স্বাধীনতা ঘূৰাই পাবৰ কাৰণে, ঘূৰাই আনিবৰ কাৰণে আন্দোলন কৰিবই লাগিব, সংগ্ৰাম কৰিবই লাগিব। আৰু এই সংগ্ৰাম কেনেকৈ জোৰদাৰ কৰিব পাৰি এই সম্পৰ্কে ঠিক কৰিবৰ বাবেই আজিৰ এই সভাখন আহ্বান কৰা হৈছে। এইবাৰ আলোচনা মুকলি কৰিব আমাৰ সাংবাদিক সাহিত্যিক নিধিৰাম সেনাপতিয়ে। শ্ৰদ্ধাৰ বন্ধুসকল, এটা সময় আছিল যি সময়ত পত্নীয়ে পতি পৰম গুৰু বুলি স্বামী দেৱতাক পূজা কৰিছিল, পৈতৃক উপাধি পৰ্যন্ত বিসৰ্জন দিছিল। কিন্তু এতিয়াৰ ভাৰ্যাই সেই আৰ্যা পাহৰি গৈছে। দুখন কাণত দুখন কাণবালাৰ দৰে নামৰ পাছত উপাধিটো জুৰি দিয়া হৈছে, যেনে বৰা, শইকীয়া, দত্ত, দেউৰী, বৈশ্য, মেধি, দাস, ৰাভা ইত্যাদি। দৰকাৰ হলে যাতে পতিৰ উপাধিটোৰ লগতে পতিক টকাৰ মাৰি নিষ্পত্তি হ'ব পাৰে। এটা কথা হেৰি শুনিছেনে? এই ধৰণৰ মৌ মিঠা কথাবোৰ এতিয়া আৰু নাইকিয়া হ'ল। তাৰ ঠাইত এতিয়া স্বামীক এই তুমি তামাকৈ মাতা হ'ল। সেই কিন্তু কিছুমানেতো পতিক নামকাৰীয়ে মাতা হৈছে। সেই বন কৰা লিগিৰাকো নামকাৰী মাতিব আৰু স্বামীকো নামকাৰীহে মাতিব। পাৰ্থক্যটো ক'ত? পৰৱৰ্তী বক্তা বাহুবল্লভ বুজৰ বৰুৱাক আমি আটায়ে বিবি বুলি জানো, কাৰণ তেওঁৰ বিবি। এই বিবিৰ সংখ্যা 4। বুজৰ বৰুৱাক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। হে মোৰ সভাপতিসকল, ফটোৱা জাৰি কৰা হ'ল। একাধিক পত্নী নিষিদ্ধ, কিন্তু প্ৰজনী পত্নী মৰিলে সেইজনী এৰি থৈ যোৱা ল'ৰা ছোৱালীসকলক ডাঙৰ কৰিবলৈ আন এজনীৰ প্ৰয়োজন নহ'ব জানো? থকাজনীয়ে ল'ৰা শুকাব নোৱাৰিলে আন এজনীৰ দ্বাৰা বংশ ৰক্ষা কৰিব নালাগিব জানো? বায়েকৰ ঘৰলৈ অহা ভনীয়েকক স্থায়ীভাৱে আশ্ৰয় দিবৰ কাৰণে কি মুদা মৰিব নেকি? কওকচোন, কওক ৰাইজ, কওক। এইবাৰ নিৰুপায় খাৰঘৰীয়াই কওক। খাৰঘৰীয়াক আমি সকলোৱে এনকে বুলিয়েই জানো। তেখেতৰ পত্নী এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। নিৰ্যাতিত পতিসকল, পত্নী যদি বিদ্যা বা মেধাৰ বলত ধন আৰু ঐশ্বৰ্য অৰ্জন কৰে, পতিসকলৰ বৰ দুৰৱস্থা হয়। মাত্ৰ এবাৰ আপোনালোকে ভাবকচোন সেইসকল স্বামীৰ কথা, যিবিলাকৰ পত্নী মহাৰাণী ভিক্টৰিয়া নাইবা ইন্দিৰা গান্ধী, মহাৰাণী এলিজাবেথ, মাৰ্গাৰেট থেচাৰ অথবা বেনজিৰ ভুট্টো। বেচেৰা স্বামীসকলৰ মনোবেদনাৰ কোনে খবৰ ৰাখে? এতিয়াচোন কইনাক ঘৰৰ পৰা পোৱা বস্তুৰ লিষ্ট সোপাকে দাখিল কৰিব লাগিব দৰাই। জোঁৱাইকে একো যৌতুক দাবী কৰিব নোৱাৰিব। কিয়? আমাক টিভি ফ্ৰিজ নালাগে নেকি? মটৰ চাইকেল, স্কুটাৰ? সংসাৰখন কেৱল মতাটোৰহে নেকি? এনে স্বামী হোৱাতকৈ তলুংগনে উলংগ কিবা এটা হৈ বানবস্ত হৈ যাম বাপেকে। আমি পুৰুষ নহওঁ কাপোৰ, লাগিলে
শান্ত হওক স্বামীসকল, আপোনালোকে আন্দোলন কৰিব বুজিলো, কিন্তু আন্দোলনত নমাৰ আগতে থিৰাং কৰি ল'ব লাগিব যে আন্দোলন কেইদফীয়া হ'ব। আচলতে চকা বন্ধই হ'ব নে পথ বন্ধই হ'ব নে চৰু বন্ধই হ'ব, এই সকলোবোৰ কথা আমি ঠিক কৰি ল'ব লাগিব। আৰুতো ইতিমধ্যে আমাৰ বিষয়ববীয়া নিৰ্বাচন কৰিবলৈ আছেই। এটা কথা, নিৰ্বাচিত বিষয়ববীয়াসকলৰ নামবোৰ ঘোষণা হোৱাৰ লগে লগেই বাট নোপোৱাসকলে অসন্তুষ্ট হৈ গুচি যাব পাৰে। সেইবাবে সভাপতিৰ ভাষণটো আগে ভাগে দি ল'ব খুজিছোঁ। আপোনালোকে হয়তো ধৰি শুনক। ৰাইজ, মই যি বুজিলোঁ আপোনালোকে আন্দোলন কৰিবই, ভাল কথা, কৰক। স্ত্ৰীসকলক কেতিয়াও মূৰৰ ওপৰত উঠিবলৈ দিব নোৱাৰি, কেতিয়াও নোৱাৰি, হাজাৰ হওক লাও পাতৰ তল। কিন্তু আপোনালোকৰ মাজৰে কোনো স্বামীয়ে নিৰ্যাতনৰ বলি নহয়, সঁচা অৰ্থত পত্নী ভক্তিৰহে চিকাৰ হৈছে। এইসকল স্বামীয়ে মন কৰিলে নিজৰ মতে নচলি কথাই কথাই পত্নীৰ কথা মতে চলিব লগা হয়। এইটো অৱশ্যে একো লাজৰ কথা নহয়, মোৰো সেই একেই অৱস্থা। মোৰ কিয় শুনিলে আপোনালোকে আচৰিত হ'ব যে ৰজা মহাৰজা মন্ত্ৰী পাৰি মন্ত্ৰীৰো সেই একেই কথা। অঁ ছাৰ, হয় ছাৰ, নহয় ছাৰ, হয় ছাৰ, হয় ছাৰ, হয় ছাৰ, নাই 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 নহয় ছাৰ, নহয় ছাৰ, লগত ডেঞ্জাৰ ৱেপন নাই ছাৰ, AK-47 নহয় ছাৰ, সূতা বাঢ়নি খন্তিবাৰী ভুটনিবাৰী আদি মানে অস্ত্ৰ শস্ত্ৰ ছাৰ। এটা কথা হেৰি শুনিছেনে? এই ধৰণৰ মৌ মিঠা কথাবোৰ এতিয়া আৰু নাইকিয়া হ'ল। তাৰ ঠাইত এতিয়া স্বামীক এই তুমি তামাকৈ মাতা হ'ল। কিন্তু আপোনালোকৰ মাজৰে কোনো স্বামীয়ে নিৰ্যাতনৰ বলি নহয়, সঁচা অৰ্থত পত্নী ভক্তিৰহে চিকাৰ হৈছে। এইসকল স্বামীয়ে মন কৰিলে নিজৰ মতে নচলি কথাই কথাই পত্নীৰ কথা মতে চলিব লগা হয়। এতিয়াৰ পৰা আৰু তাইলৈ ভয় কৰাত নাই, ওলোটাই দুকথা শুনাহে দিম বাপেকে। তাইলৈ যেনিবা ভয়হে কৰি আছে। মতা মানুহৰ দৰে থাকিম। তাই তিৰোতাহে, হাজাৰ হওক লাও পাতৰ তল, দৰকাৰ হ'লে আন্দোলন কৰিম, জিন্দাবাদ কৰি। কি হ'ল? কিন্তু তলৌকৈ ঘূৰি কাৰ কি উপকাৰৰ কাম কৰি আহিলা? এতিয়া বস্তু কেইপদ যে ঘৰৰ বাবে আনিবলৈ দিছিলো সেইটোও পাহৰিলা হ'বলা। হ'ব আগতে ভাতকেইটা খাই লোৱাহি। মই ভাত বাঢ়ো, তুমি ভৰি হাত ধোৱাহি।
ককাইদেউ কি কৰে? দেখিছাই নহয় গাতটো, কোনোবাই এটা পৰি নমৰালৈকে একো এটাই নহ'ব। সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ অহা যোৱা কৰি থাকে, কিবা এটা হওঁতেনো কিমান পৰ। পিছে মানুহখিনিক অলপ সজাগ কৰাৰ কাৰণে তই কৰিবলৈ যাওঁ হ'ব। এই অমীয় দায়িত্বী ঘৰৰ পৰা আহোঁ, এই গৰুহালৰ কাৰণে খেৰ কেইডালমানৰ কথা কৈছোঁ। তাকে বোলো খবৰ এটাও লৈ আহোঁ আৰু খেৰ কেইডালো চাই আহোঁ। যা যা। ৰচোন তহঁতৰ গাঁৱলৈ কাইলৈ কোনোবা MLA মিনিষ্টাৰ আহিব নেকি? শুনিছোঁ এই গাঁৱৰ ল'ৰাবিলাকে কিবা যা যোগাৰো কৰিছে, মাইকত ঘোষণাও কৰিছে। হয় নেকি? যা যা। অহাকালি আবেলি 2 বজাত ৰূপজ্যোতি সংঘৰ খেলপথাৰত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হ'ব। সভাত ভাষণ দিব মাননীয় ৰাস্তা পদূলি নিৰ্মাণ মন্ত্ৰী শ্ৰীযুত অনাতন শৰ্মাদেৱে। তেখেতৰ সাৰুৱা ভাষণ শুনিবৰ বাবে ৰাইজক দলে বলে আহি যোগদান কৰিবলৈ অনুৰোধ কৰা হ'ল। মনত ৰাখিব ৰাইজ, অহাকালি আবেলি 2 বজাত মন্ত্ৰী মহোদয়ে ইতিমধ্যে দেশ বিদেশ ভ্ৰমণেৰে আহৰণ কৰা অভিজ্ঞতাৰে আমাৰ গাঁৱৰ ৰাইজৰ উন্নতিৰ কাৰণে লাগি থকা শ্ৰমৰ কথা আমি সকলোৱে জানো। গতিকে ৰাইজ পাহৰি নাযাব, অহাকালি দুপৰীয়া সোনকালে খোৱা বোৱা শেষ কৰি আপোনালোক আহি ঠিক 2 বজাত সংঘৰ বাকৰিত উপস্থিত হওক আৰু সনাতন শৰ্মাদেৱৰ বহুমূলীয়া ভাষণ শুনকহি। পাহৰি নাযাব ৰাইজ, অহাকালি আবেলি দিনৰ 2 বজাত সভাত ভাষণ দিব মাননীয় ৰাস্তা পদূলি নিৰ্মাণ মন্ত্ৰী শ্ৰীযুত অনাতন শৰ্মাদেৱে। তেখেতৰ সাৰুৱা ভাষণ শুনিবৰ বাবে ৰাইজক দলে বলে আহি যোগদান কৰিবলৈ অনুৰোধ কৰা হ'ল।